এইটোৱে আৰু লোকেশ্যনটো যোনটো আমাৰ হোমষ্টেৰ পৰা আছিল আৰু নদীটোৰ কাষতে আকৌ একবাৰ আহিম বাকী পানী চাওক না কম ঠাণ্ডা পানী হয় আণ্টি বাই বাই কৰোঁ থেংক ইউ আপুনি গোটেইখিনি কৰাৰ কাৰণে তো আৰু থেংক ইউ আপুনি চেফ জাৰ্ণি কৰাৰ কাৰণেও বাকী আমি দুজন এতিয়া ওলাই দিওঁ তো মিলেগা ফিৰছে আয়েগা হা ইফালে পূৰা ক্লাউড লাগি আছে তোৰ আগত গৈ কিনে চাগে আমি মেবি বৰষুণ পামেই চাগে লুক এট দ্য ভিউ গাইজ লুক এট দ্য ভিউ বাপৰে আজিৰ ভিডিঅ'টো এনেকুৱা বিউটিবিলাকে চাওক আপোনালোকে পূৰা ক্লাউড মানে আল্টিমেট লাগি আছে ৰে But I know the hardest things are always worth it. Yeah, I'm all alone. So guys, finally ready হৈ ললোঁ ঘৰ যাব কাৰণে তো বাকি ইফালে বেগ গোটেই বান্ধা হৈ গৈছে মানে বেগবিলাক বাকি ইফালে আপেল গছবিলাক বাই বাই কৰোঁ দেন তলত এটা নদী আছে তাতে যাওঁ অলপ ফটো চটো উঠোঁ তো ইফালে পূৰা ৰেডি তললৈকে যাওঁ এতিয়া যাবা Wow. এইটো নদীটোৱে আৰু নদী একচুৱেলি এইটো নদী নহয় এইটো এটা নিজৰা আছিল মানে আহি ডাঙৰ হৈ গ'ল না সেইফালেতো যাব নোৱাৰা জোতা পিন্ধি আছোঁ না কিন্তু পানী চাওক না হা নাযাওঁ পৰিবৰ কাৰণে গেলা এই এনেকৈ যাব লাগিব বাহ মৰ্ণিং ভিউ ফটো উঠোঁ দে ন তই কোনফালে যাবি এই পাথৰটোত ব'ল বহিবি এনেকৈ যাই কিনে তাতে বহিবি মোৰ এই দুটা তিনিটামান ফটো উঠোঁ দেন ওলাই যাওঁ আৰু ইয়াৰ পৰা জোতা পিন্ধি অহা জেগা নহয় যে এইটো জেগা খালী ভৰি যায় কিনে কি মজা লাগিলে চালিয়া তো এইটোৱে আৰু লোকেশ্যনটো যোনটো আমাৰ হোমষ্টেৰ পৰা আছিল আৰু নদীটোৰ কাষতে তো বাকী ইফালে পূৰা ক্লাউড লাগি আছে তো আমি ওলাম এতিয়া বাজিলে 10:02 তো আমাৰ 7-8টামান বাজি যাব গৈ পাওঁতে কিবা হয় কিমান বা দেৰি লাগে আৰু এইটো হেংগিং ব্ৰিজটো হয় যোৱাকালিৰ তো এয়াই আৰু লোকেশ্যন তো ইয়াৰ পৰা ওলাই দিম এতিয়া তো বাই বাই চেৰগাঁও না কি কোৱা আহিম আকৌ একবাৰ আহিম বাকী পানী চাওক না কম ঠাণ্ডা পানী হয় সো গাইজ বাইক পূৰা কোল্ড ষ্টাৰ্ট দিয়া হৈ গৈছে তো এইফালে আণ্টি বাই বাই কৰোঁ থেংক ইউ আপুনি গোটেইখিনি কৰাৰ কাৰণে আৰু থেংক ইউ আপুনি চেফ জাৰ্ণি কৰাৰ কাৰণেও বাকী আমি দুজন এতিয়া ওলাই দিওঁ তো ঠিক है आंटी हम लोग चलते हैं फिर से आएंगे हाँ और भैया को भी बाय बोल दीजिए वो बोला कि आज गुवाहाटी जाएगा बोला आप भी जाएगा क्या हाँ 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 ठीक है तो मिलेगा फिर से आएगा हाँ हाँ फ़ोन करेगा भैया को फ़ोन करेगा हाँ पहुँच गया बोल के ठीक है बाय बाय हाँ তো ধুনীয়াকৈ আণ্টিকো বাই বাই দিলোঁ ঠাণ্ডা ৱেডাৰৰ পৰা মজা ইফালে পূৰা ক্লাউড লাগি আছে তোৰ আগত গৈ কিনে চাগে আমি মেবি বৰষুণ পামেই চাগে আইডিয়াটো নাই বাৰু বাকী চেৰগাঁও এইটোৱে লাষ্ট এপিছ'ড হ'ব দেন তাৰপিছত আকৌ চাগে আমি বমডিলা তো টাৱাং কিবা কিবি তেনেকুৱা থাকিব এইটো ৰাইডত নহয় ইয়াৰ নেক্সট ৰাইডত হ'ব তাৰ আগত আৰু কিবা কিবি ইভেণ্ট আহি আছে আমাৰ বাকী ইফালে চাওক ৱেডাৰ চেক কৰক মজাকৈ ওলাই গৈ আছোঁ এতিয়া ভাল লাগিল কিবা এটা ইয়াতে আহি কেনে ঘৰত থকাৰ দৰে লাগিল আৰু মানে ব্যৱহাৰ পাতি আৰু বাকীটো নৰ্মেল ঠিকে আছে দোকান খালী খানা চানাবিলাকৰ অলপ প্ৰাইচটো বেছি হয় টু হাই বুলিয়ে ক'ব পাৰি মেইন ৰিজন হ'ল ইয়াতে একচুৱেলি দোকান পোহাৰ তেনেকুৱা নাই বহুত দূৰৰ পৰা আনিব লাগে বস্তুবিলাক চ' এইটোৰ কাৰণে
আৰু আজিতো ভিডিঅ'টো ষ্টাৰ্ট কৰা হোৱাই নাছিলে ইণ্ট্ৰ দিয়া হোৱা নাই চ' সেই হোৱাটছআপ এভৰিবডি ইটছ মি বেডাইছ এগেইন ৱেলকাম বেক টু মাই ইউটিউব চেনেল তো মই জেকেটটো পিন্ধি লৈছোঁ মানে ৰাইডিং জেকেটটো তো ভাল লাগি আছে ঠাণ্ডাটো ইমান এটা ফিল হোৱা নাই যদি ৰাইডিং নিপিলোঁ হয় পূৰা ঠাণ্ডা ফিল কৰিলোঁ হয় বাকী এতিয়া এইবিলাকে আৰু সেইটোৱে চেৰগাঁও পৰিৱেশ তো চবফালে হোমষ্টে তো আপোনালোকে যদি আহিব বিচাৰে তো মই যোনটো হোমষ্টেত থাকিলোঁ নামটো কি আছিলে ৰেড বেৰী নে কিবা এনেকুৱা আছিল ৰেড বেৰী ৰিভাৰ ভিউ হোমষ্টে কিবা এনেকুৱা আছিল আৰু বাৰু নামটো আহিয়ে যাব মই ভালকৈ ইমান এটা ক'ব পৰা নাই কালি এটা ৱাটাৰফলৰ কথা কৈছিলোঁ ন এই ৱাটাৰফলটোত গৈছিলোঁ কিন্তু মানে ৰাস্তাটো বহুত বেলেগ দেখায় পাহাৰৰ পৰা নামিব লাগে মানে তো সেইকাৰণে ভাবিলোঁ বৰষুণো দি আছিল পিছল হ'ব তো এইকাৰণে নগ'লোঁ আৰু ডাইৰেক্ট ৰিটাৰ্ণটো ডাইৰেক্ট আমাৰ হোমষ্টেতে আহি গ'লোঁ তাতে আহি অলপ ৰেষ্ট ল'লোঁ দেন তাৰপিছত ইয়াতে লোকেল যোনটো ৱাইন সেইটো খালোঁ মানে আণ্টিয়ে প্ৰভাইড কৰিছিল আৰু যোনটো চাউলৰ বনোৱা আৰু বৰ মিঠা আছিল তো আধা খালোঁ আধাটো ৰুমতে থাকি গ'ল লৈ নানিলোঁ আৰু বেয়া হৈ যাব ন তালৈকে লৈ যোৱালৈকে আৰু মানে ইয়াতে ঠাণ্ডা যিহেতু ইয়াতে ভাল হৈ আছে আমাৰ তালৈকে গৰমকৈ পাওঁতে মানে বেয়াই হৈ যাব তো এতিয়া আমাৰ ষ্টাৰ্ট হ'ব হিল ৰোড আৰু আমি এতিয়া ক্লাইম্ব কৰিম আৰু উঠিম আৰু এতিয়া বেক চাইডৰ যোনটো বেগ হয় সেইটো বহুত ভাৰী হৈ গৈছে মানে আৰু এইটো চাইডত পূৰা ভাৰী হৈ গৈছে মানে তো মই এইটো মিলাইকৈ এইটো চাইডত বান্ধিব লাগিছিল আৰু এইটো যিটো একচুৱেলি চাইলেঞ্চাৰটো আছে ন মই এইটো কাৰণে নাবান্ধিলোঁ বেগটো বাকী বৰ্তমানটো ঠিকেই আছে হিলা নাই ৰাস্তাত আকৌ চেক কৰি ল'ম য'ত ক'ৰবাত যদি উবৰ খাবৰ ৰাস্তাবিলাক পাম নহয় ন তো তাতে চেক কৰি ল'ম আৰু এতিয়া টাইম হ'ল 10:26 তো আমাৰ লগভগ লাগি যাব 6 ঘণ্টাটো লাগি যাব আৰামছে আৰু ক'ৰবাত ৰখি যাম লাহে ধীৰে ইমানো ফালাফালি কৰি নাযাওঁ যিহেতু ঘৰতে গৈ আছোঁ বিন্দাছ যাম আৰু তো যোনটো হোমষ্টেত থাকিছিলোঁ আমি তাৰ পৰা আমাক আপেল প্ৰভাইড কৰিছে তো ঘৰত যাই টেষ্টটো কেনেকুৱা হয় জনাম বাৰু আৰু নাচপতি কিনি আনিছোঁ যোনটো আপেল ফাৰ্মত গৈছিলোঁ তাতে নাচপতি গছো আছিল ন তো তাৰ পৰা নাচপতি কিনিলোঁ আৰু প্ৰাইচবিলাক বহুত কম হয় কাৰণ এইবিলাক বস্তু ইয়াতে বহুত এভেইলেবল হয় আৰু ইফালে ৰেহাই পাইছে বিলাহীৰ খেতি আৰু ইয়াতে আহিয়ে গম পালোঁ যে বিলাহী ইয়াতে বহুত লাগে মানে গোটেই পাহাৰবিলাক এটা পাহাৰ মানে বিলাহীৰে খেতি আৰু বেলেগ তেনেকুৱা খেতি নাপাবই আৰু এটা বস্তু যোনটো উইডৰ গছ আৰু না এইটো বহুত আছে ইয়াত মানে জংঘলী হৈ চাগে মেবি কিন্তু বহুত আছে এই চব ৰাস্তাতে দেখা পাব আপুনি কিন্তু ৰাস্তা যেতিয়াৰ পৰা সোমালোঁ তেতিয়াৰ পৰা ডাইৰেক্টলি সেয়ে দেখা পাই আছোঁ আৰু তো এইটো প্ৰথম টাৰ্ণিং তো ইয়াৰ পৰা আৰু টাৰ্ণিং আৰম্ভ মজাকৈ এনেকৈয়ে যাব লাগিব আজি গাড়ী পূৰা ভৰ্তি হৈ গৈছে মানে বান্ধা আৰু বাইকত বস্তু বান্ধা মানে হেৰি হৈ গৈছে গধুৰ হৈ গৈছে আৰু তো ইফালে ভিউ চেক কৰক সেইটো টাৰ্ণিং অলপ চাই চিতি যাব লাগিব বাকী ইফালে ভিউ চেক কৰক গাইছ ৱাও এটা আল্টিমেট ভিউ পোৱাৰ কাৰণে মই কেমেৰা অন কৰিলোঁ বাপৰে বাপ ডেঞ্জাৰ বুলি ক'লোঁ এইটো বহুত ভাল লাগি আছে তাৰ কাৰণে পূৰা ঠাণ্ডা লাগি আছে মানে চাওক না কেনে এটা ক্লাউড হৈ আছে গাইছ যিমান তলত নামি আহিছোঁ সিমান ক্লাউড পাই আছোঁ গাইছ এইটো চাওক वाओ ओ भाई साहब आ गया बारिश ये लेकिन बारिश नहीं है शायद से ये फॉग है फॉग ये बारिश नहीं ये फॉग है गाइस बहुत सेक्सी लग रहा है रे वाओ look at the view guys look at the view কপি আছোঁ গাইছ ভিউ দেখাব গৈ আপোনালোকক গাইছ আহি পালোহি কালাকটাং তো ইয়াত লিখা আছে ৱেলকাম টু কালাকটাং তো এইফালে ভিউ চেক কৰক চিনিক ভিউ মজা ৱেলকামছ ইউ ইন কালাকটাং আৰু এইফালে এইটো চাইডে ভিতৰত গ'লে কালাকটাং আমি সোমাম আৰু তো আমি এতিয়া বাইপাছ হৈ যাব লাগিব লেফ্ট চাইডেদি তো এইফালে চাগে মেবি লেণ্ডশ্লাইড হৈছিল চাগে বাচিলোঁ গাঁতাটোত সোমালে মানে বহুত ৰিক্স হৈ গ'লে আৰু বেগ বহুত গধুৰ হৈ আছে ব্ৰেক মাৰিলেও মানে নৰখোকৈ ৰখে আৰু তো ইয়াতে কাম চলি আছে যিহেতু ইয়াতে লেণ্ডশ্লাইড হৈ গৈছে বেছিদিন হোৱা নাই তো সেইটোৰ কাৰণে ইয়াতে আকৌ ৱাল বনাই দিছে মানে গাইছ চাওক না কেনে এটা কুল লাগি আছে ৱাও মেঘ এইবিলাক
বাপৰে আজিৰ ভিডিঅ'টো এনেকুৱা বিউটিবিলাকে চাওক আপোনালোকে পুৰা ক্লাউড মানে আল্টিমেট লাগিছে ৰে চবতছে বেড লাক ড্ৰোনখন মই লঞ্চে কৰিব নোৱাৰিলোঁ কি বা ভাল কাৰ বা শনি লাগিল কাৰ বা চকু লাগিল এলা ফ্লপ হৈ গ'ল ফ্লপ আৱাজ লাগি আছে আৰু চবেই ইয়াতে এই বিউটিটো উপভোগ কৰি আছে গাইছ উপভোগ চাওক না কিছু মজা এটা ফিলিং এই সেক্সি লাগি আছে ৱাও গাইছ চেক কৰক চেক হা বৌ এই বৌ এইফালে আৰু আছে তো কেমেৰাত বা ধৰিব পাৰিছে না নাই চাওক না পুৰা কুঁৱলী হৈ গৈছে গোটেই ৰাস্তা বৰ্তমান একো দেখাই নাপায় বেলেগ এটা ফিল আৰু এইটো আকৌ খালী এইফালে আৰ্মিৰ গাড়ী গৈ আছে কুঁৱলী চাওক গাইছ কুঁৱলী একো দেখাই নাপায় ৰাস্তা ঠাণ্ডাটো এনেকুৱা দিছে ন ফাটি গৈছে মোৰ ৰেইনকোট পিন্ধি লৈছোঁ কিন্তু গ্ল'ভছ নাই ন গাইছ উপায় নাই আৰু এইফালে বম বলে মানে এতিয়া আমি আকৌ ডাউন নামি আছোঁ এতিয়া আপ উঠিব লগা নাই তেনেকুৱা ডাউনে নামিব লাগিব ফুল ডাউন বাকী ইফালে চেক কৰক না হেভি হৈ আছে আল্টিমেট তো এইটো বাই বাই কৰোঁ আৰু গাইছ আজি নেক্সট যেতিয়া আহিম তেতিয়া দেখা পাম পুৰা ডাউন নামি আহিলোঁ মানে নামি আহি আছোঁ আৰু পুৰা প্লেইন এৰিয়া পোৱা নাই এতিয়া হিলিতে আছোঁ মানে হিল এৰিয়াতে আছোঁ অলপ টাইম লাগিব আৰু যাই কিবা এটা খাব লাগিব বেয়া ভোক লাগিছে গাইছ তো আহি এই ব্ৰিজখন আকৌ পালোঁ মেইন কথা মানে আমি গুৱাহাটী গৈছোঁ ন এতিয়া এইখন ব্ৰিজখন আকৌ এবাৰ দেখাই দিব আপোনালোকক আৰু মোৰো মেমৰি হিচাপত থাকি যাব আৰু ভাল লাগে কিবা টাইপ লগত এইবিলাক ব্ৰিজ চাই ধুনীয়া লাগি আছে না আৰু অলপ আছে চেকপোষ্ট পাবৰ কাৰণে অ'কে ইয়াৰ পৰা দেখাই আছে আমাক 3 ঘণ্টা 21 মিনিট গুৱাহাটীলৈকে মানে ঘৰলৈকে আৰু বাকী ইয়াতে যোনটো LPGত চেক কৰে পাছ তাৰে ওচৰতে এখন দোকান আছিল থোপা খালোঁ তাতে বম চালিয়া বনাইছে মানে আৰু মই এইবিলাক খোৱাবিলাক একচুৱেলি ভিডিঅ' কৰি থকা নাই যিহেতু ভাগৰ লাগি আছে টাইম হ'ল আপোনাৰ 1:54 তো আপুনি 5টা 5:30 6টা ধৰক ক'ৰবাত জাম চাম লাগি যাব পাৰে না গাইছ তো এইফালে দেখা পাই আছে সৰু পোৱালিবিলাক মানে স্কুলৰ পৰা আহি আছে আৰু এটা টাইমত আমাৰো এইবিলাক মানে দেখা পাই মনত পৰি যায় আৰু তাকে এনে বাকী এইটো ব্ৰিজটোৱে আছিলে যোনটো টাইমত আপোনালোকে যদি আহে আৰু সেইটো ছাইডৰ পৰা গুৱাহাটী ছাইডৰ পৰা তেতিয়া এই ব্ৰিজখন আপোনালোকক উঠিব মানা কৰিব মানে কি ৰোড ক্ল'জ বুলি দেখাব আৰু মেপতো বেলেগ দেখায় কিন্তু এইটো দিয়ে যাব লাগিব আপোনালোকে তেতিয়া মানে শ্বৰ্ট হয় নহ'লে এক পাক ঘূৰি আপুনি ওদালগুৰিৰ মেইন গেটেদি ওলাই আহিব লাগিব আৰু বাকী ইফালে পাহাৰটো চেক কৰক বেলেগ লাগি আছে না আল্টিমেট কেনেকুৱা লাগি আছে ৰে ভাই চাহাব এই পাহাৰ চাহাৰ আমি জাষ্ট নামি কিনে আহিলোঁ গাইছ আল্টিমেট আৰু তো ইয়াৰ পৰা আৰু 120 কিলোমিটাৰ আছে টাইম লাগিব নালাগা নহয় আপোনাৰ এই 2 ঘণ্টা 3 ঘণ্টাই ধৰক পুৰা বালি আছে ন চকা বেৰা টানি আছে বাকী ইফালে পুৰা স্কুলৰ পৰা ষ্টুডেণ্টবিলাক লৈ আহি আছে তো তাৰ কাৰণে পুৰা মানে জাম লাগি গৈছে
মজা না মানে আজি ৰাস্তাত জাম পাম ডাইৰেক্ট কথা গম পাই গ'লো এই গজল চজল সোমালেহে কাহানী হ'ব ইয়াত ব্ৰিজ বনাইছে না